কিন্তু বিটিআৰ অঞ্চলত এতিয়া যেহেতু শান্তি সম্প্ৰীতি পৰিৱেশবিলাক ভাল হ'ল উন্নয়নটো এটা গতিত গৈ আছে সেইখিনি সময়ত BPFৰ আৰু কোনো ৰিলেভেন্সি নাই আৰু সেইকাৰণে যোৱা 3-4টা ইলেকশ্যনত যিমানে ইলেকশ্যন হৈ আছে প্ৰত্যেকটো ইলেকশ্যনত প্ৰত্যেকটো নিৰ্বাচনত BPF হাৰি আছে আৰু আহি থকা সময়ত যি নিৰ্বাচন হ'ব ইয়াত অলমোষ্ট BPF নিক্ষেপ হ'বলৈ গৈ আছে দুৰ্গা দাস বড়ো ক'লে নহ'ব এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ক'ব লাগিব মই বুজি পোৱা নাই কথাবিলাক দুৰ্গা দাস বড়ো ডাঙৰীয়াই কয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নকয় সো আজিলৈকে গমেই পোৱা নাই না তেখেতসকলে NDAৰ লগত থাকিব না ইণ্ডিয়াৰ লগত থাকিব ইয়াৰ কোনো স্পষ্টীকৰণ নাই গতিকে মোৰ এটাই আহ্বান য'ত থাকে ক্লিয়াৰ কৰি থাকক ভালকৈ থাকক এইটোকে মই আশা কৰোঁ চিডলি সমষ্টিৰ বাই ইলেকশ্যনটো আমাৰ কাৰণে বহুত কঠিন নহ'ব কাৰণ এই ইলেকশ্যনত যিখিনি আমি কাম কৰিছোঁ আৰু যিখিনি আমি ৰাইজৰ ওচৰত বিভিন্ন সমস্যাবিলাক সমাধান কৰিছোঁ ভূমিৰ সমস্যাৰ পৰা বিভিন্ন সমস্যা ইয়াৰ কাৰণে চিডলি অঞ্চলত বহুত বেছি ভোট লৈ আমি জিকিব পাৰিম বুলি আশা কৰিছোঁ আমিতো টাৰ্গেট কৰিছোঁ যে চিডলি সমষ্টিত যিটো উপ নিৰ্বাচন হ'ব ইয়াত 60 to 70,000 মাৰ্জিনত আমাৰ কেণ্ডিডেটজন বিজয় হ'ব তেনেকুৱা এটা হিচাপ আমাৰ তাত আহিছে BPF কিন্তু এতিয়া ইণ্ডিয়া এলায়েন্স লগত যাব কাৰণে চেষ্টা কৰিছে দুৰ্গা দাস বড়ো কৈছে দুৰ্গা দাস বড়ো ক'লে নহ'ব এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ক'ব লাগিব মই বুজি পোৱা নাই কথাবিলাক দুৰ্গা দাস বড়ো ডাঙৰীয়াই কয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নকয় সো আজিলৈকে গমেই পোৱা নাই না তেখেতসকলে NDAৰ লগত থাকিব না ইণ্ডিয়াৰ লগত থাকিব ইয়াৰ কোনো স্পষ্টীকৰণ নাই গতিকে মোৰ এটাই আহ্বান য'ত থাকে ক্লিয়াৰ কৰি থাকক ভালকৈ থাকক এইটোকে মই আশা কৰোঁ কিন্তু বিটিআৰ অঞ্চলত এতিয়া যেহেতু শান্তি সম্প্ৰীতি পৰিৱেশবিলাক ভাল হ'ল উন্নয়নটো এটা গতিত গৈ আছে সেইখিনি সময়ত BPFৰ আৰু কোনো ৰিলেভেন্সি নাই আৰু সেইকাৰণে যোৱা 3-4টা ইলেকশ্যনত যিমানে ইলেকশ্যন হৈ আছে প্ৰত্যেকটো ইলেকশ্যনত প্ৰত্যেকটো নিৰ্বাচনত BPF হাৰি আছে আৰু আহি থকা সময়ত যি নিৰ্বাচন হ'ব ইয়াত অলমোষ্ট BPF নিক্ষেপ হ'বলৈ গৈ আছে ইণ্ডিয়াৰ কেণ্ডিডেট প্ৰয়োজন হ'ব এইবাৰ চিডলিৰ কাৰণে প্ৰয়োজন হ'ব পাৰে এইবাৰ নাই কেণ্ডিডেটটো এজনেই হ'ব কেণ্ডিডেট আৰু 2-3জন নহয় আমাৰ কেণ্ডিডেট এজনেই হ'ব ফাইনেল কৰিম আৰু আমি ছেমি ফাইনেলত আছোঁ এতিয়া থেংক ইউ मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों चिरां जिल्लानि सिङाव थानाय काजलगावनि सिफुं हटेलखौ गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै मोनसे सिफुं हटेल ब्रान्च खुलिनाया नोंथांमोननि थाखाय गोजोनथाव खौरां लानानै फैदों नोंथाङाबो जुदि गुवाहाटीयाव थायोब्ला एबा गुवाहाटी नोगोराव दावबायहैनाय समाव बर'नि दोरोङारि ओंख्रिखौ जानो लुबैयोब्ला गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै बेखेवनाय सिफुं हटेलाव थांनानै जाहैनो हागोन बे सिफुं हटेलाव नोंथाङा बाङाय बेसेनावनो बर'नि गोबां गुबुन गुबुन दोरोङारि जाग्रा ओंख्रिफोरखौ मोननो हागोन अनला दाउ सबाय दाउ अमाजों नारजि मैथा अमा ना बाथोन थारुन ना थारुन अमा आरो गोबां बायदि बायदि बर'नि ओंख्रिखौ बे बर'नि सिफुं हटेलाव मोननाय जायो सोरबाफोर जुदि बे सिफुं हटेलाव बर'नि संनाय खावनायखौ जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 9864747796 9954772037 जामबुं नम्बराव कल खालामनानै बुकिं खालामहरनो हागोन